মই পৰ্বতজৰা গাৰো ছাত্ৰ সন্থা প্ৰেচিডেণ্ট আৰু ইয়াত উপস্থিতি আমাৰ পৰ্বতজৰা আঞ্চলিক জেনেৰেল ছেক্ৰেটাৰী আৰু ইয়াৰ লগত উপস্থিতি আমাৰ লগত আমাৰ সদস্য মেম্বাৰবিলাক যে যোৱাকালি 6 তাৰিখত মিষ্টেন মাৰাকে যে নতুনকৈ বডি ফৰ্ম কৰিছে, এইটো কোনে অনুমতি দিছে এইটো নাজানো। ইয়াৰ বিষয়ত আমালোকে ক'ব খুজিছোঁ যে ই নিজে মাতি পেলাই এইটো গঠন কৰিছে। এইটো আমালোকে পৰ্বতজৰা আঞ্চলিক হিচাপে আমি মানি ল'ম আৰু কেতিয়াও মানি নচলিম। এইটোৰ কাৰণে আমালোকে এতিয়া এটা লিখিত ৰিটেনভাৱে আমি এইটো আমাৰ বিটিআৰ সভাপতি আৰু সম্পাদক আদিলৈ আমি এটা দাখিল কৰিম ৰিটেনভাৱে। ইয়াৰ বিনিময় এইটো চেণ্ট্ৰেলে কি একশ্যন লয় এইটো চেণ্ট্ৰেলৰ ওপৰত আমালোকে ডিপেণ্ড কৰিছোঁ। যে মিষ্টেন মাৰাকে এইটো আমাৰ এটা সংগঠনটো নিজেৰ এইটো সেল্ফ হেল্প গ্ৰুপ এইটো ভাবিছে নেকি? এইটো তাৰ কাৰণে আমালোকে এইটো এনেকুৱা সেল্ফ হেল্প গ্ৰুপ নিচিনা বনোৱাটো আমালোকে এইটো কেতিয়াও মানি নল'ম। যে কোনো উইদাউট গাঁওবুঢ়াৰ লগত কোনো আমাৰ কোনো কাৰো লগত ডিছকাছ নাই। আমাৰ চেণ্ট্ৰেলৰ লগত বা কোনো ইনফৰমেশ্যন আছে নাই এইটো মই নাজানো। তাৰ কাৰণে আমালোকে অকলৈ একগোট হৈ আজি আমালোকে এইটোৱে কৈছোঁ যে আমি এইটো দাবী কৰি আছোঁ যে এইটো অতি সোনকালে আমাৰ বিটিআৰ সভাপতি আৰু সম্পাদকে যে অতি সোনকালে এইটো একশ্যনটো ল'ব লাগে বুলি মই এইটো দাবীদাৰ জনাইছোঁ।